हे गाइस नमस्कार वेलकम टू यूट्यूब चैनल विजय पानिका ब्लॉग। गाइस बहुत दिन হৈ গ'ল আপোনালোকৰ ইউটিউবত ভিডিঅ' দিব পৰা নাই, তাৰ বাবে বহুত ক্ষমা বিচাৰিছোঁ। আৰু বিশেষকৈ আজি দেওবাৰ আৰু বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকক, যিহেতু অহা 14-15 তাৰিখৰ পৰা হোলী আৰম্ভ আছে। আৰু হোলী যিহেতু ফাকুৱা আমাৰ হিন্দু সমাজৰ এটা ৰঙৰ উৎসৱ, আৰু এইটোৰ কাৰণে আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালোঁ। আৰু এইবাৰ ভালদৰে এনজয় উপভোগ কৰিব। আৰু এইবাৰ হোলী যাতে আপোনালোক ফিলবাৰীটো আগতকৈ বহুত ডেভেলপ হৈ গ'ল। এইফালে কলেজ যিমানখিনি আছে লাগে চব বস্তু হৈ গ'ল মানে ফিলবাৰীত। আৰু সেইফালে পেঙৰি আছে, পেঙৰিটো কিন্তু বহুত আগৰ পুৰণা মডেলতেই হৈ আছে কিন্তু পেঙৰিখন। কিন্তু আমি জেগাটো দেখিছোঁ ফিলবাৰী মানে বহুতখিনি ডেভেলপ হৈ গ'ল, মানুহৰ ঘৰ দুৱাৰ এইবিলাক চব ঠিক ঠাক হৈ গ'ল। আৰু ভাল লাগে এটা ডেভেলপ হ'লে নিজৰ জেগাটো। গতিকে সেইফালে গৈ আছোঁ। আৰু এইফালে ডেভেলপ কওক, বজাৰে বুলি কওক, আপোনাৰ মানে দোকান পোহৰে কওক, চব মানে দিনে দিনে এইফালে বহুত ডেভেলপ হ'বলৈ ধৰিছে। আৰু এইফালে কলেজবিলাক দেখিব পাইছে আপোনালোকে, এইফালে কলেজ হৈ গ'ল। আৰু এইফালে আপোনাৰ থানাও আহি গৈছে ইয়াত। এটা বাইক ডিলাৰ হৈ গৈ আছে দেখিব পাইছে। এইফালে নতুনকেইটা বাইক ডিলাৰ, ইয়াত বাইক মানে পূৰা একদম নতুন চাকাচাক সামগ্ৰী ট্ৰেভেলছ বাইক ডিলাৰ হৈ আছে। আৰু এইফালে পেট্ৰল ডিপু আছে, পেট্ৰল ডিপু হৈ গ'ল, চব আছে মানে এইফালে। গতিকে ফিলবাৰী বুলি ক'লে বহুত ডেভেলপ হৈ গ'ল, আগতকৈ বহুত ডেভেলপ হৈ গ'ল। এনেকুৱা জেগাবিলাকত যদি মানে ডুমডুমাৰ পৰা কমেও 20-25 কিলোমিটাৰমান ইয়াত আহিব লাগিব। আৰু তোমাৰ পৰা 20-25 কিলোমিটাৰ অহাৰ পাছত আপোনালোকে ফিলবাৰী পাব। ফিলবাৰীৰ পৰা আপোনালোকে আকৌ এইফালে পেঙৰি ওলাই যাব পাৰে। পেঙৰিৰ পৰা আকৌ এইফালে বৰটোৰ চাহগুটি হৈ মাৰ্কেটা একদম টাৰ্ণিং লৈ যাব পাৰে। বা এইফালে আমি চিধা যদি যাওঁ তো অৰুণাচল পাই যাম, মানে মহাদেৱপুৰ অৰুণাচল সেইফালে আছে। গতিকে আপোনালোকে ফিলবাৰী হৈ আপোনালোকে অৰুণাচলো যাব পাৰে। ফিলবাৰী পেট্ৰল ডিপু, পেট্ৰল হৈছে, কিন্তু ৰিপেয়াৰিং কৰিবৰ কাৰণে ইয়াত কাম চলি আছে দেখিব পাইছে। আৰু এইফালে মডাৰ্ণ ইংলিছ স্কুল, নতুনকৈ ইয়াত মডাৰ্ণ ইংলিছ স্কুল বনাইছে। কিন্তু ইয়াত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বহুত বেছি। মানে আপোনালোকে যেতিয়া বিদ্যালয়খন ছুটি হ'ব, স্কুলত ইমান ছুটি হ'ব, তেতিয়া দেখিব ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট। মানে ইমান ডাঙৰ এলেকা না, একদম বহুত মানে ৰাস্তা পূৰা ভিৰ হৈ যায়, জাম হৈ যায়, মানে স্কুলত যাবই মানে নোৱাৰে, মানে এনেকুৱা অৱস্থা হৈ যায়। তিনিআলি মাৰ্কেট বুলি ক'ব পাৰি, ইয়াত বজাৰ চজাৰ হয়। আৰু ইয়াত তিনিআলি বজাৰ, ইয়াত শনিবাৰ বজাৰ হয়, আৰু তিনিআলি ফালে বজাৰ হয়। আৰু বহুত ডাঙৰ বজাৰ হয় কিন্তু শনিবাৰ ইয়াত। এইফালে শ্মশান ভূমিবিলাক আছে দেখিব পাইছে। এইফালে জগন্নাথ মন্দিৰ বনাই আছে।